वेलकम बैक टू माय यूट्यूब चैनल बी ब्लॉग 02। तो दोस्तों केनेकुवा आछे आपनालोके निश्चय ভাল बारू तो मोरो ভাল। आजिर नम्बर आहिसे 0990। तो एटु मोर शिलং टीरर भिडिओ হৈ আছে। तो दोस्तों जोने विश्वास करिब पारे तेनेहले मोर नम्बर बिलाक काटिब पारे। तो मैं धुनिया फोल्डार गेट आपनालोकলৈ शेयर करि आसु। तो আজি 6 तारिख 10 मार्च 2023 आहिसे फार्स्ट राउंड आहिसे 09, सेकेंड राउंड आहिसे 90। तो অহাকালি কি আহিব আপোনালোকে জানেনে? तो যদি কোনোবাই জানে তেনেহলে ভাল কথা বাৰু তেও কাটিব পাৰে আৰু মোৰ টাৰ্গেটৰ লগত মিলাই চাব পাৰে। তো কেনেকুৱা হয় নম্বৰটো, আৰু যোনে নাজানে তেনেহলে তেও যদি ভগৱানৰ ওপৰত বিশ্বাস কৰি মোৰ এই নম্বৰটো কাটিব খোজে তো তেনেহলে পাক্কা নাম্বাৰ আহিব। তো এটো চাওক আপোনালোকে নিশ্চয় দেখিছে পুৰা একদম পুৰা শিলংটিৰ পুৰা একদম পুৰা तारीख टू तारीख रिजल्ट मैंने यहाँ पर कागज में डाल दिया। तो दोस्तों एसामिस हिंदी मिक्स কৈ আছো মই। तो इमान हिंदी नाजानो तो एसामिसत ब्लग কৰি আছো। एसामिस लास्ट চেকলৈ চাই থাকিব। বহুত ধুনিয়া নম্বৰ আপোনালোকলৈ মই শেয়াৰ কৰি আছো। এয়া দেখা পাইছে ML মেঘালয় শিলংটিৰ ফাৰ্ষ্ট ৰাউণ্ড 6 তাৰিখ 10 মাৰ্চ 2023 ফাৰ্ষ্ট ৰাউণ্ড সেকেন্ড ৰাউণ্ড 90 09 আজি আহিছে মানে। তো এটু 6 তাৰিখ 10 মাৰ্চ 2023 আজি আহিছে এটু নম্বৰ। তো কালি বাৰো কি আহিব আপোনালোকে জানেনে? যোনে বাৰে জানে তো ভালে কথা। তো যোনে নাজানে মই আপোনালোকলৈ কেইটামান নাম্বাৰ শেয়াৰ কৰি আছো। তো মোৰ নাম্বাৰ কেইটা ভগৱানৰ ওপৰত বিশ্বাস কৰি কিনে আপোনালোকে কাটিব পাৰে। তো 100% পাক্কা নাম্বাৰ আহিব একদম ফুল টাৰ্গেট। এয়া টুডে 7 তাৰিখ 10 মাৰ্চ 2023 কালি নম্বৰ কি আহিব বাৰু মই আপোনালোকলৈ কেইটামান শেয়াৰ কৰি আছো। তো যোনে বিশ্বাস কৰে তেনেহলে কাটিব পাৰে। তো এইকেইটা হয় দোস্ত, কোনো এডভান্স নাই। তো মই জাস্ট ব্লগটো আপোনালোকলৈ শেয়াৰ কৰি আছো। তো মোৰ নাম্বাৰ আহে নাই আপোনালোকে চাব পাৰে 2 দিন কাটি কিনে। তো এয়া দেখা পাইছে নিশ্চয় 90 01 91 11 20 80 81 10 02 99 21 98। তো দোস্ত এইকেইটা নাম্বাৰ আপোনালোকে কাটিব পাৰে। তো কালি 7 তাৰিখত ফাৰ্ষ্ট ৰাউণ্ড কাটিব অনলি, সেকেন্ড ৰাউণ্ড নহয়। ইয়াতে সেকেন্ড ৰাউণ্ডৰ নাম্বাৰ নাহিব এটাও। ইয়াত যিকোনো এটা ইয়াৰে ফাৰ্ষ্ট ৰাউণ্ডত নাম্বাৰ আহিব 100%। নাম্বাৰকেইটা আপোনালোকলৈ শ্বেয়াৰ কৰি দিছোঁ। তো দোস্ত কমেণ্টত জনাই দিব কেনেকুৱা হৈছে, আৰু আপোনালোকৰ যদি কিবা টাৰ্গেট থাকে মোক কমেণ্টত জনাব। তো দোস্ত ধন্যবাদ, আজিলৈ ইমানতে ভিডিঅ' সামৰিছোঁ। নেক্সট আৰু ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব। আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। আৰু মই সদায় আপোনালোকলৈ এনেকুৱা ধুনীয়া নম্বৰ টাৰ্গেট ফুল হিটৰ টাৰ্গেট আপোনালোকলৈ মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো দোস্ত পুৰা নাম্বাৰ মই আপোনালোকক এয়া দেখুৱাই দিছোঁ। তো আজিৰ ভিডিঅ'টো এয়াই, নেক্সট আৰু ধুনীয়া ভিডিঅ'ত লগ পাম। বাই বাই।